গুড মৰ্নিং এভৰিৱান আপোনালোকৰ বাবে এইটো এটা বহুতে ডাঙৰ আপডেট যদিহে আপোনালোকে অসম পুলিচত এপ্লাই কৰি ৰখি আছে এডমিট কাৰ্ডৰ বাবে যদি এই কামটো আপোনালোকে নকৰে তেনেহলে আপোনালোকৰ এডমিট কাৰ্ড নাহিব কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব আপোনালোকে ক'ত যাই কৰিব লাগিব সকলো ডিটেইলছ এই ভিডিঅ'টোত জনাই দিম ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ চাকৰি ইনফৰমেশ্যন পাই থকাৰ বাবে অসম পুলিচৰ এটা নতুন আপডেট আহিছে ABUBক লৈ যদিহে আপোনালোকে এডমিট কাৰ্ডৰ বাবে অপেক্ষা কৰি আছে আৰু যদি এই কামটো নকৰে তেনেহলে আপোনালোকৰ এডমিট কাৰ্ড নাহিব কি হৈছে এখন লিষ্ট মাৰিছে যিখন লিষ্টত মানুহৰ নাম আছে প্ৰায় 3405টা সেই 3405টাৰ ভিতৰত যদি আপোনালোকৰ নামটো আছে তেনেহলে আপোনালোকে কামটো কৰিব লাগিব কি কৰিব লাগিব আপোনালোকৰ যি ভুল হৈছিল আপোনালোকৰ যদি এড্ৰেছত কিবা কমি আছিল আপোনালোকে যদি কিবা আপলোড কৰা নাছিলে আপোনালোকে আপডেট দিব লাগিব তেতিয়াহে আপোনালোকৰ এডমিট কাৰ্ড আহিব যদি আপোনালোকে নকৰে তেনেহলে এডমিট কাৰ্ড নাহে আপোনালোকে কেনেকৈ গম পাব ডেসক্ৰিপচনত লিংক এটা দি দিছো সেই লিংকটোত গৈ আপোনালোকে অফিচিয়েল ওয়েবসাইটত যাব পাৰে নাইবা আপোনালোকে ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত যাব পাৰে যা আপোনালোকে চেক কৰিব আপোনালোকৰ লিষ্টত নাম আছে নে নাই আপোনালোকে লিষ্টখন ডাউনলোড কৰি ল'ব ডাউনলোড কৰিলে আপোনালোকৰ নামটো সাৰ্চ কৰিব সাৰ্চ কৰোতে যদি আপোনালোকৰ নামটো আছে তেনেহলে 13 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আপডেট দিব লাগিব আপডেট দিলেহে আপোনালোকৰ এডমিট কাৰ্ড আহিব লগতে আপোনালোকৰ বাবে এটা ভাল খবৰ যেহেতু এইবোৰ কাম জলদি হৈছে এই কিদিনৰ ভিতৰতে বহুত কাম হৈ গৈছে এডমিট কাৰ্ড আহাৰ সম্ভাৱনা আছে আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক মই কৈছো আৰু আপোনালোকে সকলোখিনি কাম ভালদৰে কৰিব যদি আপোনালোকৰ কিবা কমি আছিল আপোনালোকে আপডেট দি দিব 13 ফেব্ৰুৱাৰীৰ পিছত লিংক এটা এক্টিভ হৈ যাব তেতিয়া মই এটা ভিডিও বনাই দিম আজিৰ ভিডিওটোত এই ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক যিসকলে এডমিট কাৰ্ডৰ বাবে অপেক্ষা কৰি আছিল আসাম পুলিচত এপ্লাই কৰি 2 বছৰ ধৰি তেওঁলোকক এই ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে লাইক শেয়াৰ কৰা নাই তেনেহলে লাইক শেয়াৰ কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰক আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই স্তুমনি জয় আই অসম।